এতিয়া সময় হৈছে ৰাতি ৩:২০। মই এনেকৈ বহি আছোঁ, আপোনালোকে চাই ভাবিছে মই কিয় ভিডিঅ' কৰিছোঁ। আপুনি আজি পৰা একদম ৪০ বছৰ আগতে দেউতাক হৈছিলে দেই। প্ৰথমবাৰ দেউতাক হৈছিলে। হেল্ল' এভৰিৱান, আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আমাৰো বৰ্তমান ভালেই বাৰু। এইফালে ধুনু আহি পালেহি স্কুলৰ পৰা। বাইদেউ আপুনি চাই দিয়ে এবাৰ। স্কুলত কেনেকুৱা খালে এক্সাম? তাৰ ইউনিট টেষ্ট চলি আছে, আপোনালোকক কৈছিলোঁ আগৰ ভিডিঅ'টোত। আৰু স্কুলৰ পৰা আহি পোৱাৰ পিছত চবৰে অভ্যাসটো থাকে, আমাৰো আগতে আছিলে কিবা এটা খাব বিচাৰে। ইয়াক এতিয়া খাবৰ কাৰণে বিস্কুট খালে, তাৰপিছত আকৌ মাকে তাৰমানে বুট ভাজি দিছে খাবৰ কাৰণে, ই খাই ভাল পায় সেনেকৈ। আৰু আমাৰ ভাইকে দুইটাই ইমান কাজিয়া লাগিছে নহয়। মই অকণমান মানে শুইছিলোঁ, বোলো অকণমান শুই লওঁ। কালি ৰাতি কি হ'ল মানে, ই 4টামান বজাত এটা অভ্যাস তাক কৰাইছোঁ এতিয়াৰ পৰা, প্ৰায় মানে বাৰ্থডেৰ পৰা আৰু 1 বছৰ হোৱাৰ পিছৰ পৰা তাক ৰাতি পেম্পাছ পিন্ধাবলৈ এৰাই দিছোঁ অভ্যাসটো। সেইকাৰণে ৰাতি মানে দুবাৰ তাক প্ৰস্ৰাৱ কৰাবলৈ উঠাওঁ। ৰাতি এবাৰ 2টামান বজাত প্ৰস্ৰাৱ কৰাই দিওঁ, আকৌ ৰাতিপুৱা কেতিয়াবা 4টা 5টামান বজাত এনেকুৱা টাইমত প্ৰস্ৰাৱ কৰাই দিলে সি ইমান ধুনীয়াকৈ 8টামান বজালৈকে শুই দিয়ে। সেই কালি কি হ'ল, 4টামান বজাত যেতিয়া মই উঠাক মানে প্ৰস্ৰাৱ কৰিব ল'লোঁ, তেতিয়াৰ পৰা আৰু সি নুশুলে। তাৰপিছত মোৰ সেই টোপনি মানে সেইটো সময়ত আচলতে টোপনি ধৰে, সদায় উঠা মোৰ দেৰি হয় বাৰু, কেতিয়াবা 7টা 8টাও বাজি যায়। আৰু ধুনু স্কুল থাকিলে মানে আৰু দেৰিলৈকে শুওঁ বুলিয়ে শুই থাকোঁ, নহ'লে ই আকৌ ধুনুক আমনি কৰিব নহয় স্কুল যোৱা সময়। সেইকাৰণে মানে উঠাটো কালি অকণমান খেলি মেলি হ'ল শুৱাটো। সেইটো কাৰণে বোলো অকণমান দেৰি শুই লওঁ। কিন্তু ইহঁতৰকেইটা ইমান কাজিয়া নহয়, ই মানে অকমিনি বেটাই গৈ পেলাই মই শুই থাকোঁ যে ই মোক বিচনাৰ পৰা তুলি আনি পেলাই আকৌ মানে এক মাৰিবলৈ কয় ককাইকক। সেইবোৰ কাজিয়া লাগি আছে। সেইটো কাৰণে বোলো এতিয়া আকৌ মই বুটখিনি মান দুইটাকে ভাগ কৰি দিছোঁ। আৰু আপোনালোকে আগৰ ভিডিঅ'বোৰত আপোনালোকে খুব মৰম দিছে, আৰু আপোনালোকে মই সুধিছিলোঁ কেনেকুৱা ধৰণৰ এনেকুৱা কিবা এটা মই পদক্ষেপ হাতত লৈছোঁ, আপোনালোকে কৈছিলোঁৱে। আৰু তেতিয়া এগৰাকী বাইদেৱে কমেণ্ট কৰিছে, বহুতে কমেণ্ট কৰা নাই বাৰু, আৰু চবেই কমেণ্ট কৰা হ'লে বেছি ভাল পালোঁহেঁতেন। বাইদেউগৰাকীয়ে কৈছে যে এটা বিষয়ৰ ওপৰত ভিডিঅ' দিবলৈ, কিন্তু এটা বিষয়ৰ ওপৰত ভিডিঅ' দিলে কি হয়, বেছিকৈচোন মানুহবোৰে চাব নিবিচাৰে। মই তেনেকুৱা বহুত চেনেল দেখিছোঁ, ইমান ধুনীয়া চেনেল দেখিছোঁ, এটা বিষয়ৰ ওপৰতে অকল ভিডিঅ' দি থাকে। তাত দেখিছোঁ যে ভিডিঅ'বোৰ মানে নাচায়, ভিউৱাৰ্ছ নাথাকে। আৰু ডেইলি ব্লগত যিমান ভিউৱাৰ্ছ থাকে, সেই এটা বিষয়ৰ ওপৰত দিয়া ভিডিঅ'বোৰ মানুহে নাচায়। আচলতে আমাক লাগে ভিউৱাৰ্ছ, মানে চাব লাগে। যদি ভিডিঅ' মানুহে নাচায়, তেতিয়াহ'লেনো ভিডিঅ' দি কি লাভ। সেইটো কাৰণেহে আচলতে এটা বিষয়ৰ ওপৰত মই ভিডিঅ' দিয়া নাই। আৰু চেষ্টা কৰিম সপ্তাহত কোনোবা এটা দিনত এটা বিষয়ৰ ওপৰত ভিডিঅ' দিম। গোটেই সপ্তাহটোত মানে এটা বিষয়ৰ ওপৰত ভিডিঅ' নিদিওঁ মই। ডেইলি ব্লগটোতো মই এৰি দিব নোৱাৰোঁ, এইটোৰ পৰাই আৰম্ভ কৰিছিলোঁ যিহেতু চেনেলটো। সেইটো কাৰণে এইটো বিষয়ৰ ওপৰত নেৰোঁ। যদি সৰু ল'ৰা ছোৱালীক মানে কিছুমান অভ্যাস থাকে ন, স্কুল যোৱালৈকে পেম্পাছ পিন্ধাই থাকে, কিন্তু এইটো অভ্যাস যদি এৰাব বিচাৰে তেতিয়াহ'লে মাকৰ অকণমান কষ্ট হ'ব। ৰাতি দুবাৰ উঠিব লাগিব, এবাৰ 2টা 3টাৰ মাজত উঠিব লাগিব, আকৌ ৰাতিপুৱা সময়ত এবাৰ প্ৰস্ৰাৱ কৰাই দিলে সিহঁতৰ সেই অভ্যাসটো মানে নাইকিয়া হৈ যাব। তেতিয়াহ'লে আপোনালোকে আগলৈ আৰু ভিডিঅ'টো চাই থাকক, মই দেখাই থাকিম গোটেইখিনি। এনেকৈ গোটেই ভিডিঅ'বোৰ চাই মৰম দিব, বহুত ভাল লাগে আপোনালোকৰ পৰা কমেণ্ট পালে, মৰম পালে। তেতিয়াহ'লে ভিডিঅ'টো আগলৈ চাই যাওক। ককায়েকৰ পৰা বুটখিনি কাঢ়ি লৈ পেলাই চক কি কৰিছে সি। তুমি খাব পাৰিছা জানো? শুন, আগফালৰ দাঁত 4টা ওলাইছে, আৰু ওপৰত 2টা তলত 2টা, সেইকেইটা একদম পূৰা চুবাইছে। আৰু কালি গোটেই হাতখন দিছেনে গ্ৰীণ হৈ আছে। ককায়েকৰ ভাগৰ স্কেচ পেনটো লৈ পেলাই গোটেইখন মানে কালাৰ কৰি ল'লে, গোটেই বিচনা আঁকিছে। শুন, এইপিনে চাই দেচোন এবাৰ। গুলু গুল একদম বেলেগ ব্যস্ত মানে বুট খোৱাত একদম। সি যেন খাব পাৰিবহে, কাইলৈ আকৌ লেট্ৰিন কৰোঁতে বুটকে ওলাব মানে গোটাই। হাই 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 কৈ দিয়া। নমু কেনেকৈ কয় দেখাই। নমু আমাৰ শুনে জানিছে আৰু এইবোৰ মানে শিকাই আছোঁ তাক। সি জানিছে মানে, যি শিকাওঁ তাকে শিক লৈ। এতিয়া এই বয়সৰ পৰা যদি যিটো শিকায় মানে সেইটোৱে শিক লয় বুলি কয় যে, সঁচাকৈ যিটো শিকাওঁ সেইটোৱে শিক লয়। আৰু কেমেৰা কোৱালিটি একদম বেয়া আহিছে। মই মানে ভিতৰত মানে এটা ছাইডৰ পৰা ভিডিঅ' কৰিছোঁ যে, সেইকাৰণে বেয়া উঠিছে। আৰু নেদেখাওঁ আপোনালোকক এইখিনি। চাওকচোন কি বদমাচি কৰি আছে। এতিয়া সময় প্ৰায় 1টা বাজি গ'ল, 1:15 হ'ল। আৰু মই এতিয়া সুমনক ভাত খুৱাব লৈছোঁ। আৰু আপোনালোকে সুধি থাকে, বহুতৰে এটা প্ৰশ্ন, সুমনকনো ভাত কেনেকৈ খুৱাওঁ, খিচিৰি দিওঁ নে কেনেকৈ দিওঁ, সেইটো আপোনালোকে সুধি থাকে। আৰু ভাবিলোঁ যে আজি ভাত খোৱাৰ সময়তে ভিডিঅ'টো মই বোলো কৰি দেখাই দিওঁ, তাকনো কেনেকৈ ভাত দিওঁ। এনেকুৱা নহয় যে তাক খিচিৰিয়ে খুৱাব লাগিব বা আমি যেনেকৈ খাওঁ তেনেকৈ খুৱাব লাগিব, সেনেকুৱা কথা নহয়। সি যি ভাল পায় তেনেকৈ দিওঁ। আচলতে মোৰ এলাহৰ কাৰণে মই খিচিৰি বনোৱা নাই বা তেনেকুৱা নহয়। সি ভাল পোৱা মতেই দিবলৈ, মানে খাব লাগে, পেটটো ভৰিব লাগে, সেইটোৱে চিন্তা কৰোঁ। আৰু
মিষ্টাৰ আহিলে আৰু তাক আজি ভাতটো মই ৰেডি কৰি কাঁহীত এতিয়া উলিয়াই আনিলোঁ আজি ভাত খিচিৰি দিয়া নাই সি খিচিৰি খাবলৈ অকণমান বেয়াই পায় মানে অকণমান ঢিলা ঢিলা নিচিনা হয় যে সেইটো কাৰণে বেয়া পায় বুলি ভাবোঁ কেতিয়াবা নেখালে কিন্তু কেইবাদিনো নেখালে পেলাই যদি খিচিৰি দিওঁ ন খিচিৰিখিনি ধুনীয়াকৈ খাই দিয়ে তেনেকুৱা নিচিনা মানে সিহঁতৰ জিভাৰ সোৱাদটো আমি নিজে বুজি নাপাওঁ কেতিয়া কি ভাল পায় আৰু তালৈ ৰাতিয়ে মই কেনেকৈ থালিখন ৰেডি কৰিলোঁ আপোনালোকক এবাৰ দেখাই দিওঁ বুলি ভাবিছোঁ এয়া চাওক আলু আৰু কণী ভাজি এইফালে অকল আলু ফ্ৰাই তাৰপিছত এইফালে দালি এনেকৈ আজি তাক ভাত খুৱাম আৰু আমালৈ বনোৱা ভাতেই দিছোঁ ভাতখিনি বহুত টানো নহয় একদম ঢিলাও নহয় এনেকৈ সি খাই বেছি ভাল পায় আৰু দালি খাই বেয়া পায় সেইকাৰণে দালি মই ভাতত দিয়া নাই বাতিত উলিয়াই লৈছোঁ দালি দিলে পিনে সি ভাতটো খাব নিবিচাৰে সেইকাৰণে শুকানকৈ খাব বিচাৰে মুঠতে যেনে তেনে তাৰ পেটটো ভৰক তেনেকৈ ভাবোঁ যে সেইকাৰণে এনেকৈ তাক দিওঁ আৰু যিসকলে সুধি আছিলে তেওঁলোকৰ কাৰণে সুবিধা হ'ব আচলতে ল'ৰা ছোৱালী যি ভাল পায় সেইটোৱে দিব লাগে নিজে অভ্যাস এটা কৰাই দিব নালাগে ঘৰৰ মানুহে এনেকৈ খাব লাগিব বুলি যদি সিহঁতি হজম কৰিব পাৰে সিহঁতি খাব পাৰে তেতিয়াহ'লে দিলে একো অপকাৰ নহয় বুলি মই ভাবোঁ আমাৰ সুমনৰ ভাত খোৱা ষ্টাইল দিম আকৌ খাব দেই ভাত খাবলৈ মানুহ কিমান দৰকাৰ আপোনালোকে চাওকচোন ইমানকেইটা মানুহ বহি আছো তেতিয়াহে ভাত খাইছেহি দিয়া ভাত নেখালে নহয় পিটি খাব বান্ধা ভাত খাবলৈ কিজানি বহুত কষ্ট কিমান যে বুদ্ধি কৰিব লাগে মাৰিব দিয়া মোৰ মানুহটো চেৰি দে এয়া চাওকচোন কিমান বদমাচি ভাত খুৱাবলৈ ল'লোঁ আৰু সি কি কৰিছে ফ্লাক্সটো লৈ পেলাই পানী পুইককৈ উলিয়াব জনা হৈ গ'ল উলিয়াই আছে এয়া দিনটোত মানে ড্ৰেছ কিমান শেষ কৰে ঠিকনা নাই মানে এইবোৰ কৰিবলৈ সেয়া দেখিছেনে গোটেই গেঞ্জি তিয়াই এদাই ককাইক থাকিলে মুঠতে সি একদম মুঠতে কি বুলি ক'ম আৰু মাষ্টাৰ মাইণ্ড মানে ককাইকে চব শিকাই থাকে আৰু ই চব কৰি যায় বদমাচি চাওক ককাই ভাত এৰি পেলাই ককায়েকক কি কৰিছে দেখিছেনে নাপায় ককায়েকৰ মানে মুখত ইয়াক উঠি পিনে বহিব লাগে গাত উঠি পিনে তাৰমানে নোৱাৰিছে যে সেইবোৰ কৰি আছে নকৰে গোটেইখন চেণ্ডেল জোতা এইবোৰ দেখাবলৈ বেয়া লাগিছে কিন্তু গোটেই মানে এইবোৰ ই চব সুমনৰ কাম ই মানে চব এপাতকৈ উলিয়াই গোটেইখন মানে বিশৃংখল কৰি থৈ দিছে এইবোৰ মানে ই থাকিলে মানে ককাইক থাকিলে মানে তাৰ আমনি নালাগে তেতিয়া এটা টোপনিও নলয় আমনিও নকৰে তাৰ লগতে লাগি থাকে অকল চাওকচোন কি কৰি আছে সিহঁতি দেখিছে কেনেকুৱা বদমাচি মানে দুইটা লগ লাগিলে একদম ক'বই নালাগে আৰু এতিয়া সময় হৈছে ৰাতি 3:20 মই এনেকৈ বহি আছোঁ আপোনালোকে চাই ভাবিছে মই কিয় ভিডিঅ' কৰিছোঁ বেটা এতিয়া খেলিছে 3:20 ৰাতিপুৱা অৱস্থা মই চকু এক টিপ মাৰিব পৰা নাই এতিয়ালৈকে এইটো মোৰ ভাগৰ মোবাইল সময়টো আপোনালোকক দেখাই দিছোঁ দেখিছেনে নাই জানো 3:20 হৈছে আৰু এই সাৰ পালে 2 বজালৈকে মই হোৱাই নাছিলোঁ তেতিয়ালৈকে মই হ'বই পৰা নাই ৰাতিপুৱা এতিয়া এয়া মাক খোৱা হ'বলৈ আছে কিমান কষ্ট সেইটো বুজাব নোৱাৰি সেইকাৰণে মই এইখিনি সময় ভিডিঅ' কৰি ৰাখিলোঁ ভিডিঅ'টো আন্ধা হৈছে অকণমান লাইটটো অফ কৰি থৈছোঁ মিষ্টাৰ হৈ আছে যে সেইটো কাৰণে কিন্তু ভিডিঅ' কৰি এইটো কাৰণে ৰাখিছোঁ আপোনালোকে জানক মানে চবেই জানক ল'ৰা ডাঙৰ কৰিবলৈ কিমান মাকৰ মানে সন্তানক ডাঙৰ কৰা আঁৰত মাকৰ কিমান কষ্ট হয় সেই কথাখিনি থাকি যাওক মানে সদায় মোৰ মেমৰি হিচাপে ইউটিউবত সেইটো কাৰণে মই এতিয়া ভিডিঅ' কৰিছোঁ ৰাতি 3:30 বাজিলে আৰু এতিয়া ভিডিঅ' কৰিছোঁ আৰু এতিয়া সুমনে কি কৰি আছে আপোনালোকক দেখাই আছোঁ এইটো পুলিটি পাগল কৰি আছে পূৰা খেলিছে সি কোনোদিন কিন্তু কাৰ্টুন নাচায় দেই আজি এনেই মোবাইলটো আৰু কি কৰিব উপায় নাই নহয় কাৰ্টুনকে লগাই দিছোঁ মইহে লগাই দিছোঁ সি চাওঁ বুলি কিন্তু কোৱা নাই মই লগাই দিছোঁ নহ'লে মোৰ আমনি কৰি আছে যে সেইটোকে লগাই দিছোঁ কিন্তু নাচায় সি এনেই এতিয়া মোবাইলটো লৈ পিনে যেতিখন নিজে কৈ আছে কেতিয়া শুবলৈ পাওঁ ঠিক নাই শুব পাওঁ নে নাপাওঁ সেইটো মই নাজানো হয়তো আজি শুবলৈ নাপাবও পাৰোঁ একদম ক'লা মলা দেখিছে ভিডিঅ'টো মই এডিটিং কৰোঁতে অকণমান বগা কৰি দিবলৈ চেষ্টা কৰিম ৰাতি 3টা বজাত 4টা বাজিলে বুলি দিছোঁ নহয় 3টা বাজিলে 3টা বজাত প্ৰথম ভিডিঅ' কৰিছোঁ একদম
ফাৰ্ষ্ট একেবাৰে মানে নতুন অভিজ্ঞতা সেয়াই মাকৰ আৰু কষ্টখিনি এনেকৈ সাঁচি ৰাখিম দেই মই ইউটিউবত আপোনালোকেও ক'ব আপোনালোকৰ এনেকুৱা হৈছিলে নাই ডাঙৰ কৰোঁতে ল'ৰা ছোৱালী ডাঙৰ কৰোঁতে কেনেকুৱা হৈছিলে ইয়াৰ এক্সপিৰিয়েঞ্চ আপোনালোকেও জনাব এয়া 3টা 20 চাওক উল্টা দেখিছে মোবাইলটো তেতিয়াহ'লে এতিয়া কাৰণে বাই বাই গুড মৰ্ণিং সকলোকে গুড মৰ্ণিং কৈছোঁ মানে মৰ্ণিঙে হ'ল আৰু এতিয়া ন সেইকাৰণে বাই বাই হেল্ল' এভৰিৱান আজি হৈছে 28 ছেপ্টেম্বৰ আৰু ভিডিঅ'টো মই আকৌ দুদিনৰ পিছত কৰিছোঁ দুদিনৰ আগতে ভিডিঅ' ষ্টাৰ্ট কৰিছিলোঁ কিন্তু শেষ কৰিব পৰা নাই আৰু আজি 28 ছেপ্টেম্বৰটো হৈছে আমাৰ ঘৰৰ কাৰণে এটা বিশেষ দিন আজি আমাৰ দেউতা মানে আমাৰ পিতাই আজি প্ৰথমবাৰৰ কাৰণে দেউতাক হৈছিলে মানে আজি দাদা ভাগৰ জন্মদিন আৰু এতিয়া ৰাতিহে আমাৰ মানে অকণমান পাৰ্টিৰ চেলিব্ৰেশ্যন কৰা হৈছে চবে খাবলৈ বহিছে কি আছে আজি দাদা বাৰ্থডে বুলি আপোনালোকক এবাৰ দেখাই দিওঁ লগতে আমাৰ বাৰ্থডে বয় এইফালে দাদা এইফালে ওপৰলৈ মুখে দেখিব এয়া দাদা আজি কেইবছৰ হ'ল 41 আজি শেষ হ'ল ন অঁ কাইলৈ পৰা 42 ষ্টাৰ্ট লাহে লাহে বুঢ়া হৈ গৈছে কিন্তু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে সদায় সুস্থ হৈ থাকে বয়সটো হৈ গ'লেও চাগে যাতে মানে বেমাৰ আজাৰ একো নহয় সুস্থ হৈ থাকক সেয়া আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব আৰু এইফালে আমাৰ বাৰ্থডে বয় হেৰি পুতেক ওচৰতে বহি লৈছে চবেই একদম পোলাও মাংস এইফালে অনন্ত বাৰ্থডে পাৰ্টি খোৱা এইফালে চাই দিয়ক এবাৰ আমাৰ পিতাই আজি কওক আপোনাৰ কেনেকুৱা লাগিছিলে আপুনি আজি পৰা একদম 40 বছৰ আগতে দেউতাক হৈছিলে দেই প্ৰথমবাৰ দেউতাক হৈছিলে তাৰপিছত এইফালে একদম বাৰ্থডে বয় পত্নীয়ে একদম বিধে বনাই দিছে আমাক খাবলৈ আপোনালোকক দেখাওঁ বাৰু বেক কেমেৰা কৰি দেখাওঁ কি বনাইছে আজি এইখিনি হৈছে চিকেন তাৰপিছতে এইখিনি হৈছে গাহৰি পৰ্ক তাৰপিছত পোলাও এয়া দেখাই দিছোঁ দেই গাহৰি আৰু পোলাও লৈছোঁ মই চিকেন লোৱা নাই এতিয়ালৈকে এয়া আজি আমাৰ বাৰ্থডে পাৰ্টি আৰু তাৰপিছত এইটো থাকি গৈছিলে চাটনি এইখিনি চাটনি বনাইছে স্পেচিয়েলি অনন্তই তাৰপিছত এইফালে চিকেন বাইদেউ বনাইছে আৰু গাহৰি মই বনাইছোঁ দেই গাহৰি সদায় ময়ে বনাওঁ তেতিয়াহ'লে আপোনালোকৰ আজি বাৰ্থডে কেনেকৈ চেলিব্ৰেশ্যন কৰিলোঁ দেখালোঁ থুলমূলকৈ 41 বছৰীয়া বাৰ্থডেটো চেলিব্ৰেশ্যন কৰিলোঁ আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব সেইফালে সুমনেও কান্দি আছে তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানখিনিতে শেষ কৰোঁ আপোনালোকক আকৌ অন্য এটা ব্লগৰ সৈতে খুব সোনকালে লগ পাম বাই বাই কৈ দে এবাৰ বাই বাই গুড নাইট